Hello friends, welcome to my YouTube channel Rajiv Mirror. পুনৰবাৰ আপোনালোকক মই আদৰণি জনাইছো এই কাৰণে যে কাইলৈ 15 আগষ্ট স্বাধীনতা দিৱস 75তম স্বাধীনতা দিৱস উপলক্ষে YouTube চেনেলত মই এগৰাকী প্ৰতিভাবান আমাৰ কিশোৰী তেওঁ নৃত্য আগবঢ়াম। তোমাৰ নামটো কি আছিল? My name is Anushka Soikia. হাতত জাতীয় পতাকা লৈ এয়া তেওঁ আমাৰ সন্মুখত আছে এটা দেশভক্তিমূলক গীত তেওঁ নাচি দেখুৱাব। কেতিয়াবা নাচিবলৈ শিকিছা? মানে এই নাচটো এইটো বুলি নহয় তুমি কেতিয়াবা নাচিবলৈ শিকিছা সৰুৰ পৰা? 7 বছৰ কিমানৰ পৰা শিকিছা ন? আৰু এই ক্ষেত্ৰত তোমাৰ নাচিবৰ কাৰণে কোনে বেছি অনুপ্ৰাণিত কৰিছে, কোনে সহায় কৰিছে ঘৰৰ মানুহ? মা পাপাই। আৰু আগলৈ ডাঙৰ হ'লে কি হ'ম বুলি ভাবিছা? নৃত্য প্ৰতিযোগী হ'ম বুলি ভাবিছা নে আন কিবা ক্ষেত্ৰত যাম বুলি ভাবিছা? এক্ট্ৰেছ। তাৰমানে নৃত্যৰ জৰিয়তে তুমি এগৰাকী ভাল অলপ ওচৰলৈ আহিলে কেমেৰাটো ভাল হয় তেওঁ সুন্দৰ এগৰাকী কিশোৰী গাভৰু হ'লে ধুনীয়া এজনী যুৱতী হ'ব, অভিনয় কৰিবৰ কাৰণে উপযুক্ত এগৰাকী অভিনেত্ৰী হ'ব পৰা তেওঁৰ চেহেৰা আছে আৰু তেওঁ ভৱিষ্যত উজ্জ্বল কামনা কৰিলোঁ। আজি এতিয়া কি নাচি দেখুৱাবা তুমি? মোৰ প্ৰাণ। সুন্দৰ লাগিব যিহেতু 15 আগষ্ট উপলক্ষে এই ইউটিউবত মই তেওঁৰ নৃত্যটো আপোনালোকলৈ আগবঢ়াইছোঁ। আশা কৰিম আপোনালোকে ভাল পাব, লাইক কৰিব, পাৰিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। প্রাণ ভারত মহান তেজে তেজে বিয়পিছে তোরে জয় গান মোর দেখ মোর প্রাণ ভারত মহান তেজে তেজে বিয়পিছে তোরে জয় গান কোন হিন্দু কোন খ্রিস্টান কোন হয় মুসলমান কোন বঙালী কোন মারাঠি তথাপি আমি সমান লাচিত দেশৰ অসমীয়া মই আইতো কৰিছোঁ প্ৰণাম। গঢ়িলে বাধাৰ প্ৰাচীৰ কত ধুমুহাৰ গতি দুৰ্বাৰ কতবাৰ ধৰিলে ভেটি